নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে প'ৰ্টাৰ আৰ্মিৰ ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলি হৈছে সেইখিনি পদত আপুনি কেনেদৰে যাব পাৰিব বা আপোনালোকৰ প'ৰ্টাৰ আৰ্মি মানে কি, এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বহুতে নাজানে প'ৰ্টাৰ আৰ্মি মানে কি। প'ৰ্টাৰ আৰ্মি মানে হৈছে আপোনালোকৰ যিসমূহ আৰ্মি কেম্প থাকে, সেই আৰ্মি কেম্পসমূহত আপোনালোকৰ যিখিনি বস্তু থাকে আপোনালোকৰ এটা জেগাৰ পৰা আন এটা জেগালৈ কিছুমান বস্তু অনা নিয়া কৰিবৰ বাবে কিছুমান মানুহ ৰাখে। আৰু আপোনালোকৰ কিছুমানক ধুবি নাইবা কিছুমানক চাফাই কৰ্মচাৰী নাইবা আপোনালোকৰ বাৰ তেনেকৈ আপোনালোকক কিছুমান মানুহ ৰাখে। আপোনালোকৰ ছমাহ নাইবা এবছৰৰ বাবে আপোনালোকক সেইখিনিকে প'ৰ্টাৰ আৰ্মি বুলি কয়। আপোনালোকৰ প'ৰ্টাৰ আৰ্মিটো কোনো ধৰণৰ পাৰ্মানেণ্ট নহয়। আপোনালোকৰ এতিয়া যি নতুনকৈ 600 পদ মুকলি হৈছে আপোনালোকৰ মাত্ৰ 179 দিন, মানে আপোনালোকে 6 মান্থৰ বাবেহে আপোনালোকক ৰাখিব, তাৰপিছত আপোনালোকক উলিয়াই দিব। আৰু আপোনালোকক কিছুমানক যদি কামত ভাল পায় তেতিয়া আপোনালোকক বহুদিন ধৰি ৰাখি দিয়ে, কিছুমানক আপোনাক 4 বছৰ 5 বছৰ পৰ্যন্ত ৰাখি দিয়ে, আপোনালোকক কাম কৰাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আপোনালোকক প্ৰথম মাত্ৰ 179 দিনৰ বাবেহে আপোনালোকক ল'ব। এতিয়া আপোনালোকৰ স্ক্ৰীনত মই এখন নটিচ দেখাই দিছোঁ। সেই নটিচখন আপোনালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে। আপোনালোকৰ প'ৰ্টাৰ আৰ্মিৰ যিটো ভৰ্তি সেইটো আপোনালোক কোনো ধৰণৰ ফেক নহয়, আপোনালোকৰ এইটো ৰিয়েলে হয়। আপোনালোকৰ মই নটিচখন স্ক্ৰীনত দেখাই দিছোঁ। এতিয়া আপোনালোকৰ যিটো ভেনুটো হৈছে আপোনালোকৰ টাৱাং ফেষ্টিভেল গ্ৰাউণ্ড নিয়াৰ SSB কেম্প। আপোনালোকৰ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ আপোনালোকৰ যিখন ফেষ্টিভেল গ্ৰাউণ্ড আছে আপোনালোকৰ SSB যিটো কেম্প, সেই কেম্পৰ ওচৰত আপোনালোকৰ সেইখন গ্ৰাউণ্ডতে আপোনালোকৰ যিটো ৰিক্ৰুটমেণ্ট সেই ৰিক্ৰুটমেণ্টটো হ'ব। তাৰপিছত মই স্ক্ৰীনত এটা কণ্টেক্ট নাম্বাৰ দিছোঁ। সেই কণ্টেক্ট নাম্বাৰটো হৈছে NB সুবেদাৰ ৰাকেশ কুমাৰক। আপুনি সেইজনক প্ৰথম কল কৰিব আৰু ক'ব যে আপুনি অসমৰ আপুনি যিখন ডিষ্ট্ৰিক্টৰ পৰা আছে সেই ডিষ্ট্ৰিক্টখনৰ নাম ক'ব যে মই যাব পাৰিম নে নোৱাৰিম। আপুনি প্ৰথম কল কৰি জানি ল'ব, তাৰপিছতে আপুনি সেই জেগাটোলৈ যাব। আপুনি 7 মে' দিনা আপুনি সেই জেগাটোত যাব লাগিব। আপোনালোকৰ জেগাটো আকৌ কৈ দিছোঁ, টাৱাং ফেষ্টিভেল গ্ৰাউণ্ড নিয়াৰ SSB কেম্পত আপুনি তাত যাব। আপুনি প্ৰথম কল কৰি ল'ব, কল কৰি নলোৱাকৈ আপুনি সেই জেগাটোত নাযাব। তাৰপিছত আপোনালোকৰ এই যিটো ৰিক্ৰুটমেণ্ট ৰেলী হ'ব তাৰ বাবে আপুনি কোনো ধৰণৰ এপ্লাই কৰিব নালাগে, আপুনি ডাইৰেক্ট গ'লেই হ'ল। আপোনালোকে এতিয়া কি ডকুমেণ্টছ হাতত লৈ যাব। প্ৰথম লাগিব আপোনালোকক এজ প্ৰুফ। এজটো হ'ব লাগিব 18ৰ পৰা আপোনালোকৰ 40, আপোনালোকৰ 18ৰ পৰা 40 বছৰৰ ভিতৰত যিখিনি আছে আপোনালোকে সকলোখিনি যাব পাৰিব। তাৰপিছত আপোনালোকক লাগিব প্ৰুফ অফ ৰেচিডেণ্ট। আপোনালোকক ৰেচিডেণ্ট প্ৰুফৰ এখন ID প্ৰুফ লাগিব। আপোনালোকক PRC হওক নাইবা ডমিচিয়েল নাইবা আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো হ'লে হৈ যাব। তাৰপিছত আপোনালোকক পুলিচ ভেৰিফিকেশ্যন লাগিব। আপোনালোকৰ 6 মান্থৰ আগৰ হ'লে নহ'ব, আপোনালোকৰ 6 মান্থৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ আইডেণ্টিটি প্ৰুফ। আপুনি আইডেণ্টিটি প্ৰুফৰ কাৰণে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যি গাঁওবুঢ়া চাৰ্টিফিকেটখন আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আপোনালোকক লাগিব ইনাৰ লাইন পাৰ্মিট পাছ, মানে আপোনালোকৰ অৰুণাচলৰ যাবৰ বাবে যিটো পাছ লাগে সেই পাছটো আপোনালোকক লাগিব। তাৰপৰা আপোনালোকক লাগিব পাছপৰ্ট চাইজ 12 কপি ফটো আৰু আপোনালোকৰ 4 কপি NOK, মানে আপোনালোকৰ ডাঙৰ চাইজৰ যিটো আপোনালোকৰ 4/6 তেনেকুৱা চাইজৰ আপোনালোকক 4 কপি আৰু পাছপৰ্ট চাইজৰ 12 কপি ফটো লাগিব। তাৰপৰা আপোনালোকক লাগিব বেংক একাউণ্ট। আপোনালোকৰ SBI বেংকৰ একাউণ্ট হ'ব লাগিব। তাৰপিছত আপোনালোকক কেঞ্চেল চেক লাগিব আৰু আপোনালোকৰ যিটো পাছবুকৰ কপি সেই পাছবুকৰ কপিটো লাগিব। তাৰপৰা আপোনালোকক লাগিব PMJJBY নাইবা আপোনালোকক লাইফ ইঞ্চুৰেঞ্চ কাৰ্ড, আপোনালোকৰ যিকোনো এটা লাইফ ইঞ্চুৰেঞ্চ কাৰ্ড লাগিব। তাৰপৰা আপোনালোক লাগিব মেডিকেল ফিটনেছ চাৰ্টিফিকেট। আপোনালোকে যে পাহাৰীয়া এৰিয়াটো যাব পাৰিব তেনেকুৱা আপোনালোকক এখন মেডিকেল চাৰ্টিফিকেট লাগিব। ডকুমেণ্টছখিনি মই আকৌ আপোনালোকক কৈ দিছোঁ, এজ প্ৰুফ লাগিব, তাৰপিছত প্ৰুফ অফ ৰেচিডেণ্ট লাগিব, পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট লাগিব, তাৰপৰা আইডেণ্টিটি প্ৰুফ লাগিব, ইনাৰ লাইন পাৰ্মিট পাছ লাগিব, তাৰপৰা 12 কপি পাছপৰ্ট ফটো আৰু 4 কপি NOK ফটোৰ, তাৰপিছত আপোনালোকৰ বেংক পাছবুক লাগিব, তাৰপৰা আপোনালোকৰ লাগিব লাইফ ইঞ্চুৰেঞ্চ কাৰ্ড আৰু আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট। আপোনালোকৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট আপোনালোকৰ এইবোৰে লয় যাতে আপুনি তাত যেতিয়া যাব পাহাৰীয়া, যিহেতু অৰুণাচল টাৱাং তাত আপোনালোকৰ পাহাৰীয়া, তাত আপুনি ইঠাইৰ পৰা সিঠাইলৈ যাওঁতে আপোনাৰ যদি পাহাৰীয়া জেগাত যাবলগীয়া হ'ব তাত আপুনি যদি যাব নোৱাৰে তেন্তে আপোনাৰ কোনো ধৰণৰ কাম নহ'ব। গতিকে আপোনালোকৰ যিখিনি ধৰি লওক হাত বা ভৰি বিয়া নাইবা আপোনাৰ যদি হাত বা ভৰিত কিবা দুখ পোৱা আছে তেন্তে আপুনি সেইখিনি যাব নোৱাৰিব, কিয়নো আপোনালোকৰ যিসমূহ ডিউটি হ'ব ডিউটিসমূহ অলপ কষ্ট হ'ব। তাৰপিছত আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী বয়সটো কম হৈ আছে সেইখিনি ল'ৰা ছোৱালী এই যিটো ৰিক্ৰুটমেণ্ট এই ৰিক্ৰুটমেণ্টত যাব নালাগে।
কিয়নো আপোনালোকৰ 6 মান্থৰ বাবে আপোনালোকক ল'ব। যদিহে আপুনি পঢ়ি আছে নাইবা আপুনি অন্য চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপুনি এই ৰিক্ৰুটমেণ্টটোত নাযাব। যদি আপুনি গুচি যায় তেন্তে আপোনাৰ বহুতখিনি লছ হৈ যাব। আপোনালোকৰ যিখিনিয়ে ধৰি লওক আপোনালোকৰ বয়সটো অলপ বেছি হৈছে, আপোনালোকে কাম কৰি আছে নাইবা আপোনালোকে প্ৰাইভেট বা কিবা কোম্পানীত কাম কৰি আছে, তেন্তে আপুনি যদি যাওঁ বুলি ভাবিছে এইখিনি যাব পাৰে। তাৰ বাহিৰে আপোনালোকৰ যিখিনি পঢ়ি আছে নাইবা যিখিনি আপোনালোকৰ অসম আৰক্ষী হওক নাইবা আপোনালোকৰ ADR বাবে হওক যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে এইখিনিত নাযাব। যদি আপোনালোকে যায় আপোনালোকৰ বহুতখিনি লছ হ'ব। ধন্যবাদ।